নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ প্ৰথম অধ্যায় অৰ্থাৎ বাস্তৱ সংখ্যা এই বাস্তৱ সংখ্যাৰ উপপাদ্য 1.4 তাতে দিয়া আছে দেখুৱা যে ৰুটটো এটা অপৰিমেয় সংখ্যা অৰ্থাৎ ৰুটটো আমি অপৰিমেয় হিচাপে প্ৰমাণ কৰিব লাগে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সল্ভ আমি ৰুটটো প্ৰথমে ধৰি লম বিপৰীতভাৱে পৰিমেয় বুলি ধৰ ৰুটটো এটা পৰিমেয় সংখ্যা যদি ৰুটটো এখন পৰিমেয় হল তেন্তে আমি তাক p/q ৰূপত লিখিব পাৰিম ৰুটটো = p/q অৰ্থাৎ যত p, q not equal 0 সমৌলিক অর্থাৎ সমৌলিক মানে কি বুঝাইছে p আৰু q ৰ সাধাৰণ উৎপাদক 1 ৰ বাহিৰে অইন কোনো নাথাকিব এইটোই বুঝায় অর্থাৎ 1 মানে এটাই এখন আমি ইয়াত এই ৰুটটো নাইকিয়া কৰিম ৰুট নাইকিয়া কৰিবলৈ হলে ইয়াতে স্কয়াৰ কৰিব লাগিব অৰ্থাৎ ৰুটটো হোল স্কয়াৰ p/q ক আমি স্কয়াৰ কৰিব পাৰো তেতিয়া ইয়াত স্কয়াৰ আৰু ৰুট কেনসেল গলে কি থাকিব 2 থাকিব ইকুৱেল p²/q²। নেক্সট আমি কি কৰিব পাৰো q² আমি 2 দি ডিভাইড দিম q² কি কৰিম আমি নহয় পূৰণ কৰি দিয়া বজ্ৰ পূৰণ p² = twice q² এতেকে p² 2 ৰে হৰণ যায় ঠিক সেইদৰে p ক 2 ৰে হৰণ যায় এটা তোমাৰ উপপাদ্য মতে হয় এতেকে p = twice c ধৰি লবা অৰ্থাৎ ব্ৰেকেটত কবা যত c এটা অখণ্ড সংখ্যা তেন্তে ইয়াক এতিয়া বৰ্গ কৰি দিয়া বৰ্গ কৰিলে কি পাবা 4c²। নেক্সট p² মানে কি পাইছিলো আমি p² মানে 2q² = 4c²। 2q² = কি পালো 4c²। নেক্সট আমি পাম q² = 2c²। এতেকে q² 2 ৰে হৰণ যায় ঠিক একেদৰে q ক 2 ৰে হৰণ যায় অৰ্থাৎ হৰণ যায় মানে q ৰ উৎপাদক 2 আৰু p ৰ উৎপাদক 2 বুজাইছে সেইকাৰণে আমি এতিয়া গম পালো কি আমি ধৰি লোৱা সিদ্ধান্তটো ভুল এতেকে বা গতিকে p, q ৰ সাধাৰণ উৎপাদক 2 অৰ্থাৎ আমি ধৰা সিদ্ধান্ত ভুল
সেয়ে ৰুটটো এটা পৰিমেয় সংখ্যা নহয় অৰ্থাৎ অপৰিমেয় সংখ্যা অৰ্থাৎ আমি পালো কি পি আৰু কিউৰ সাধাৰণ উৎপাদক 2 হল অৰ্থাৎ 1ৰ বাহিৰে আন এটা আছে সেইকাৰণে কি হল আমি ধৰা সিদ্ধান্ত কি ভুল অৰ্থাৎ পৰিমেয় বুলি ধৰিছিলো সেইটো সিদ্ধান্ত ভুল সেয়ে ৰুটটো এটা পৰিমেয় সংখ্যা নহয় অপৰিমেয়হে তে ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে সমাপ্ত কৰিছো নমস্কাৰ